নমস্কাৰ, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অলপতে অনুষ্ঠিত হোৱা স্লেট পৰীক্ষাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকত। এই প্ৰশ্নকাকতখনত কেনেধৰণৰ প্ৰশ্ন আহিছিল আৰু লগতে ইয়াৰ উত্তৰসমূহো আমি এই ভিডিঅ'টোত আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো হৈছে অসমীয়া জনসাহিত্য গ্ৰন্থখনৰ ৰচক কোন? ইয়াত 4টা অপশ্যন দিয়া হৈছে: শিৱনাথ বৰ্মন, সত্যেন্দ্ৰনাথ শৰ্মা, প্ৰফুল্ল দত্ত গোস্বামী আৰু মহেশ্বৰ নেওগ। আৰু এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে প্ৰফুল্ল দত্ত গোস্বামী। দ্বিতীয়টো প্ৰশ্ন হৈছে কামৰূপী উপভাষাত শব্দৰ কোনটো অক্ষৰত শ্বাখাঘাত পৰে? 4টা অপশ্যন দিয়া হৈছে: উপধা অক্ষৰত, মধ্য অক্ষৰত, আধি অক্ষৰত আৰু অন্ত অক্ষৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, আদি অক্ষৰত। তৃতীয়টো প্ৰশ্ন হৈছে ইনস্ক্ৰিপশ্যন অফ আছাম গ্ৰন্থৰ ৰচক। ইয়াতে 4টা অপশ্যন দিয়া হৈছে: মুকুন্দ মাধৱ শৰ্মা, মহেন্দ্ৰ বৰা, নাৰায়ণ দাস, মহেশ্বৰ নেওগ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মুকুন্দ মাধৱ শৰ্মা। অৱশ্যে মুকুন্দ মাধৱ শৰ্মাৰ যিখন গ্ৰন্থ, এই গ্ৰন্থখনৰ নাম ইনস্ক্ৰিপশ্যন অফ এনচিয়েণ্ট আছাম বুলিহে পোৱা যায়। গতিকে এই প্ৰশ্নটোত মোৰো অলপ কনফিউজন আছে। আপোনালোকেও এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিব পাৰে। এতিয়া আমি পিছৰ প্ৰশ্নটোলৈ যাওঁ। অসম উপত্যকা সাহিত্য বঁটা প্ৰাপ্ত সাহিত্যিকজন হ'ল ৰংবং তেৰাং, মহেন্দ্ৰ বৰা, উমাকান্ত শৰ্মা, ভূপেন হাজৰিকা। এই প্ৰশ্নটোতো অলপ কনফিউজন আছে, কাৰণ অসম উপত্যকা সাহিত্য বঁটা এই অপশ্যনত থকা দুজন ব্যক্তিয়ে লাভ কৰিছে, ৰংবং তেৰাং আৰু উমাকান্ত শৰ্মা। গতিকে এই প্ৰশ্নটোলৈও মোৰ অলপ কনফিউজন আছে, আপোনালোকে চাব। তাৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ। নগাজৰি খনিকৰ গাঁও প্ৰস্তৰখণ্ডৰ লিপিৰ ভাষা কি? 4টা অপশ্যন দিয়া হৈছে: অসমীয়া, সংস্কৃত, পালি, প্ৰাকৃত। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, সংস্কৃত। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ। পয়েট্ৰি ইজ ইমোশ্যন ৰিকালেক্টেড ইন ট্ৰেংকুইলিটি। কবিতাৰ সন্দৰ্ভত দাঙি ধৰা এই মন্তব্যটি কাৰ? 4টা অপশ্যন দিয়া হৈছে: ৱৰ্ডছৱৰ্থ, কাৰ্লাইল, কলেৰিজ, কিটছ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৱৰ্ডছৱৰ্থ। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। নাট্যশাস্ত্ৰৰ ৰচক ভৰতমুনিৰ মতে স্থায়ী ভাৱৰ সংখ্যা কিমান? 4টা অপশ্যন দিয়া হৈছে: 9টা, 8টা, 10টা আৰু 7টা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, 8টা। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। 1920 আৰু 21 চনৰ চেতনা আলোচনীত অনুবাদৰ উপযোগিতাৰ প্ৰতি দৃষ্টি আকৰ্ষিত কৰিবলৈ কোনে অনুবাদৰ কথা নামেৰে এটা প্ৰবন্ধ লিখিছিল? ইয়াত 4জন ব্যক্তিৰ নাম দিয়া হৈছে: হেমচন্দ্ৰ গোস্বামীয়ে, কৃষ্ণকান্ত সন্দিকৈয়ে, লক্ষ্মীনাথ বেজবৰুৱাই, সত্যনাথ বৰাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কৃষ্ণকান্ত সন্দিকৈয়ে। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। লন্ত, বন্ত, লাহা, বাহা আদি ধাতু প্ৰত্যয়বোৰ কোন যুগৰ বৈশিষ্ট্য? ইয়াত 4টা অপশ্যন দিয়া হৈছে: আদি যুগৰ, প্ৰাক-শংকৰী যুগৰ, শংকৰী যুগৰ নে শংকৰোত্তৰ যুগৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, প্ৰাক-শংকৰী যুগৰ। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। তলৰ কোনটো সৰ্গ নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ অন্তৰ্গত? 4টা অপশ্যন দিয়া হৈছে: নি, দে, উৰা আৰু কুৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, কুৰা। তাৰ পিছৰ প্ৰশ্নটো চাওঁ। পীতাম্বৰ কবিৰ উষা পৰিণয় কাব্যৰ আধাৰ গ্ৰন্থ কি? 4টা অপশ্যন দিয়া হৈছে: হৰিবংশ, ভাগৱত, মাৰ্কণ্ডেয় পুৰাণ, মহাভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, হৰিবংশ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিষয়ী স্থিতিৰ অনিশ্চয়তা কোনবিধ সমালোচনা তত্ত্বৰ অন্তৰ্গত? এই প্ৰশ্নটোৰ উত্তৰ আধুনিকতাবাদ হ'ব লাগে মোৰ মতে, কিন্তু মোৰ এই প্ৰশ্নটোত অলপ কনফিউজন আছে। যদি আপোনালোকৰ কোনোৱে জানে কমেণ্টত জনাবচোন। এতিয়া আমি পিছৰ প্ৰশ্নটো চাওঁ। হেম সৰস্বতীয়ে নিম্নলিখিত কোনগৰাকী ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? 4টা অপশ্যন দিয়া হৈছে: শুক্লধ্বজ, শ্ৰী মহামাণিক্য, দুৰ্লভ নাৰায়ণ আৰু নৰনাৰায়ণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দুৰ্লভ নাৰায়ণ।
ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ চিত্ৰকল্পবাদৰ দৰে কাব্যিক আন্দোলনৰ সৈতে সাধাৰণ পঢ়ুৱৈ প্ৰথম পৰিচয় ঘটে কোনজন কবিৰ কবিতাৰ জৰিয়তে ইয়াত চাৰিটা অপচন দিয়া হৈছে এই চাৰিটা অপচনৰ ভিতৰত টি ই হিউম হৈছে চিত্ৰকল্পবাদীৰ প্ৰথম কবি কিন্তু এজৰা পাউণ্ডৰ কবিতাৰ যোগেদিহে চিত্ৰকল্পবাদৰ কাব্যিক আন্দোলনৰ সৈতে সাধাৰণ পঢ়ুৱৈ প্ৰথম পৰিচয় ঘটিছে গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি এজৰা পাউণ্ড ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ তলৰ কোনখন কবিতা পুথি পদ্মনাথ গোহাঁই বৰুৱাৰ দ্বাৰা ৰচিত নহয় ইয়াৰ চাৰিটা অপচন দিয়া হৈছে লীলা জোৰণী ফুলৰ চানেকি আৰু ফুলৰ চাকি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ফুলৰ চাকি তাৰ পিছৰ প্ৰশ্নটো চাওঁ নাথান ব্ৰাউন প্ৰণীত অসমীয়া ভাষা বিষয়ক ব্যাকৰণখনৰ নাম প্ৰথমতে কি আছিল চাৰিটা অপচন দিয়া হৈছে গ্ৰামেটিকেল নটিচেছ অফ দ্য আছামিজ লেংগুৱেজ গ্ৰামেটিকেল নোটছ অন দ্য আছামিজ লেংগুৱেজ এ গ্ৰামাৰ অফ দ্য আছামিজ লেংগুৱেজ আৰু গ্ৰামেটিকেল ষ্ট্ৰাকচাৰ অফ দ্য আছামিজ লেংগুৱেজ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গ্ৰামেটিকেল নটিচেছ অফ দ্য আছামিজ লেংগুৱেজ পিছৰ প্ৰশ্নটো চাওঁ মুকুতা মণিটি পাহিত জিলিকে ফটিক পানীত ধোৱা নিশাৰ তৰা এটি হৰিয়েহে আছে সৰগত টোপনি যোৱা উক্ত কবিতা ফাঁকি তলৰ কোনবিধ অলংকাৰৰ উদাহৰণ চাৰিটা অপচন দিছে দীপক উৎপেক্ষা অতিশয়োক্তি আৰু উপমা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ চি অতিশয়োক্তি ইয়াৰ পিছৰ প্ৰশ্নটি চাওঁ পাণিনিৰ অষ্টাধ্যায়ী ব্যাকৰণ মানৱ বুদ্ধিমত্তাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন বুলি মন্তব্যটো কোনে কৰিছিল চাৰিটা অপচন দিয়া হৈছে ছাৰ উইলিয়াম জোনছ ব্লুমফিল্ড এডৱাৰ্ড ছাপিৰ পি এফ হকেট ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি ব্লুমফিল্ড ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ ইয়াত এটা পংক্তি দিয়া হৈছে মাছৰ কুমলীয়া হ'ল দিন দুপৰত মাউৰা কোঁৱৰ বুঢ়ী মাকৰ ওচৰলৈ গ'ল এই পংক্তিটিত কোনটো গীতৰ পৰা আহৰিত চাৰিটা অপচন দিয়া হৈছে বিহু গীত দেহ বিচাৰৰ গীত মণিকোৰৰ গীত আৰু ফুল কোঁৱৰৰ গীত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি ফুল কোঁৱৰৰ গীত তাৰ পিছৰ প্ৰশ্নটো চাওঁ আসাম বন্ধু কাকতখনৰ সম্পাদকজনৰ নাম কি চাৰিটা অপচন দিছে গুণাভিৰাম বৰুৱা বলিৰাম বৰুৱা হেমচন্দ্ৰ বৰুৱা কৰুণাভিৰাম বৰুৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ গুণাভিৰাম বৰুৱা তাৰ পিছৰ প্ৰশ্নটো চাওঁ জোনাকীৰ সমসাময়িক আলোচনী কোনখন চাৰিটা অপচন দিছে বিজুলী উষা বাঁহী আৰু আলোচনী ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বিজুলী আলোচনী ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি নামৰ পুথিত অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক কি যুগ বুলি কৈছে ইয়াত চাৰিটা অপচন দিছে মৌখিক সাহিত্যৰ যুগ গীতি যুগ লোক সাহিত্যৰ যুগ নে জনসাহিত্যৰ যুগ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ বি গীতি যুগ হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া সাহিত্যৰ চানেকি নামৰ গ্ৰন্থখনত অসমীয়া সাহিত্যৰ প্ৰাচীনতম কালটোক গীতি যুগ বুলি অভিহিত কৰিছে আমি তাৰ পিছৰ প্ৰশ্নটো চাওঁ লহৰীয়া গীত কোন জনগোষ্ঠীৰ গীত ইয়াত চাৰিটা জনগোষ্ঠীৰ নাম দিয়া হৈছে দেউৰী চিংফো খামতি ৰাভা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ দেউৰী জনগোষ্ঠীৰ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ অৰুণোদয় কাকতৰ শেষৰজন সম্পাদকৰ নাম কি আছিল ইয়াত চাৰিটা অপচন দিয়া হৈছে এ এইচ ডেনফৰ্ড এছ এম হুইটিং এ কে গাৰ্ণী মাইলছ বনছন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব এ কে গাৰ্ণী হৈছে অৰুণোদয় কাকতৰ শেষৰজন সম্পাদক আজিৰ এই ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ আজি এই কাকতৰ আমি 25টা প্ৰশ্ন আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি বাকীসমূহ প্ৰশ্ন আপোনালোকলৈ লৈ আহিম ভিডিঅ'টো কেনে পালে আমাক কমেণ্ট কৰি জনাব ধন্যবাদ